নমস্কাৰ মই ভাস্কৰ পৰখে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভাস্কৰ পৰখলে আজি মোৰ লগত উপস্থিত আছে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰিতেশ জৈন স্যাৰ আৰু তেখেত যেহেতু শিশু ৰোগ বিশেষজ্ঞ তেখেতৰ সৈতে মই বহুত কথা পাতিম আপোনালোকে হয়তো মন কৰিছে বহু ভিডিঅ বহু সময়ত আপলোড হৈ থাকে আপোনালোকে চাই থাকে যে শিশুৰ কিবা এটা বেমাৰ হলে লগে লগে কেনেকৈ ট্ৰিটমেন্ট কৰা হয় কি কৰা হয় বা কি কি ঔষধ দিয়া হয় তাক লৈ বহুতো ভিডিঅ আপোনালোকে পাইছে বা ডক্টৰৰ ওচৰলৈ লৈ যোৱা দেখা যায় কিন্তু মই আজি ছাৰৰ সৈতে কথা পাতিম এইটো বিষয়ত কেনেকৈ আমি শিশুৰ বেমাৰৰ পৰা হাত হৰাই ৰাখিব পাৰো আমি নিজৰ ঘৰখনত আমি প্ৰতিৰোধ কেনেকৈ কৰিব পাৰো ডক্টৰৰ ওচৰলৈ লৈ নোযোৱাকৈ কেনেকৈ আমি প্ৰতিৰোধ কৰি ৰাখিব পাৰো তাৰ বিষয়ে ছাৰে ক'ব মই ছাৰক সুধিছো যে কেনেকৈ আমি ছাৰ বেমাৰ আজাৰৰ পৰা হাত হৰাই ৰাখিব পাৰো শিশুটি নমস্কাৰ বেমাৰ এটা যিকোনো মানুহ শিশুৱে হওক বা ডাঙৰ মানুহে হওক বেমাৰ এটা মোষ্ট অফ দ্য বেমাৰ আমি বেছিভাগ বেমাৰ আমি গোটাই লওঁ এইটো পৰিৱেশ বা এনভাইৰনমেণ্টৰ পৰা আহে এতিয়া আমি এনভাইৰনমেণ্ট বুলি কোৱাৰ লগে লগে বিভিন্ন বস্তু আহে এনভাইৰনমেণ্ট মানে আমাৰ হাৱা পানী আৰু খানা এই তিনিটা মেইন কম্পনেণ্ট বেমাৰ এটাৰ কাৰণে যেতিয়া আমাৰ হাৱা বা আমি যি উশাহ নিশাহ লোৱা জাগা পৰিৱেশটো যদি প্ৰদূষিত হয় পলিউশ্যন থাকে তেতিয়াহ'লে ৰেছপিৰেটৰী প্ৰব্লেম বেছিকৈ হ'ব উশাহ নিশাহৰ প্ৰব্লেম বেছিকৈ হ'ব পানীৰ প্ৰব্লেম যদি বেছিকৈ থাকে স্কিন প্ৰব্লেম বেছিকৈ হ'ব পেলুৰ প্ৰব্লেম বেছিকৈ হ'ব পেটৰ প্ৰব্লেম বেছিকৈ হ'ব ডাইজেশ্যন প্ৰব্লেমটো হ'ব খাদ্য যদি বেয়া থাকে তেতিয়াহ'লে আমাৰ বডিত বিভিন্ন ধৰণৰ ডেফিচিয়েঞ্চি হ'ব ভিটামিনৰ ডেফিচিয়েঞ্চি হ'ব প্ৰটিনৰ ডেফিচিয়েঞ্চি হ'ব কেলছিয়াম আইৰণ এইবিলাক বিভিন্ন ডেফিচিয়েঞ্চি হ'ব তেতিয়া আমাৰ বডিটোত ভিতৰে দুৰ্বল হ'ব আৰু বিভিন্ন বেক্টেৰিয়া বা ভাইৰাছ বা ফাংগাছ আমাক এটেক কৰিব আৰু বেমাৰবিলাক ছাৰ কৈ আছিলে আপুনি বিভিন্ন বেমাৰ হ'ব পাৰে কিন্তু এইখিনি অকল শিশু বুলিয়ে নহয় ডাঙৰো হ'ব পাৰে তো শিশুক আমি মই শিশু বিশেষজ্ঞ মই শিশু এটা কেনেকৈ বেমাৰ এটালৈ যায় সেইটো যদি আপোনাক মই এটা জেনেৰেলাইজ এটা আইডিয়া বুজাই দিওঁ তেতিয়াহ'লে আপোনালোকে বেবী এটা জন্ম পোৱাৰ পিছত আমি কেনেকৈ তাক প্ৰটেক্ট কৰিব পাৰোঁ আপোনালোকে সেইটো ষ্টেপ ল'ব পাৰিব বেবী এটা জন্ম হোৱাৰ পিছত প্ৰথম 6 মাহ বা 8 মাহ উঠিব বহিব নোৱাৰে 8 মাহৰ পিছত ই উঠিব পাৰে বহিব পাৰে কিছুমান বেবী আঁঠু কাঢ়িব পাৰে কিছুমান বেবী ধৰি থিয় হ'ব পাৰে লাহে যেতিয়া বেবী যেতিয়া আঁঠু কাঢ়ে ধৰি খোজ কাঢ়ে তেতিয়াহ'লে বেবী এটা গ্ৰাউণ্ডৰ ওচৰত চাপি আহে গ্ৰাউণ্ডৰ পৰা তাৰ নাকৰ বা মুখৰ বা বডিৰ কণ্টেক্ট ডিষ্টেঞ্চটো কমি যায় তাৰ আগত বেবী এটা ওপৰত থাকে বিচনাত থাকে মাকৰ কোলাত থাকে গতিকে বেমাৰ এটাৰ পৰা দূৰত থাকে কিন্তু যেতিয়া জন্ম পায় তাৰ লগে লগে তাৰ ৰেছপিৰেটৰী প্ৰব্লেম অহা চান্স বেছিকৈ থাকে ধূলি বালি নাকত সোমাব চৰ্দি লাগিব কাহ হ'ব ফ্ল'ৰটো ঠাণ্ডা থাকিব পাৰে চৰ্দি লাগিব পাৰে তো আমি বেবী এতিয়া এই পাৰ্টিকুলাৰ বয়সত আমি তাক যিমান পাৰোঁ ঘৰৰ পৰিৱেশটো চাফা ৰাখিব লাগিব ঘৰটো গৰম ৰখাৰ চেষ্টা কৰিব যাতে বেবী এটা চৰ্দিৰ পৰা বাচি থাকে আঁতৰি থাকে নম্বৰ 2 বেমাৰী মানুহ এটা ওচৰত যাব নালাগে প্ৰথম ফাৰ্ষ্ট 1 year বেবী এটা আমি বেছি ক্ৰাউডেড এৰিয়া বা পলিউটেড এৰিয়াত লৈ যোৱাটো উচিত নহয় বিকজ ফাৰ্ষ্ট 1 year বেবী ইজ ভেৰি উইক বা আমি খুব দুৰ্বল বুলি কওঁ ইনফেণ্ট বুলি কওঁ এইটো এই পিৰিয়ডত বেবী খুব দুৰ্বল থাকে ফাৰ্ষ্ট 1 year আমি ক্ৰাউডেড এৰিয়াত লৈ যাব নালাগে বেমাৰী মানুহ ওচৰত লৈ যাব নালাগে আৰু সদায় ঘৰত বনোৱা ফ্ৰেছ আহাৰ দিব লাগে আফটাৰ 6 months of age এতিয়া খাদ্যত আমি যদি when we come to food সবতকৈ বেছি দৰকাৰী খাদ্য যদি আমি লিষ্ট বনাওঁ নম্বৰ 1ত আহে ফ্ৰুটছ এণ্ড ভেজিটেবলছ আৰু ফ্ৰুটছটো ইমানেই ইম্পৰ্টেণ্ট আমি যদিও কওঁ বেবী এটা 6 মাহলৈকে অকল মাকৰ গাখীৰ খাব লাগে কিন্তু বেবীৰ যদি মাকৰ গাখীৰেদি যদি গ্ৰথ নহলয় 4 মাহৰ পিছত আমি অমিতা আৰু কল খুৱাব পাৰোঁ পকা অমিতা পকা কল খুৱাব পাৰোঁ যদিও 6 মাহৰ পিছত খালে বেছি ভাল হয় কিন্তু যদি মাকৰ গাখীৰটো কমি গ'ল পেট নভৰে তেতিয়াহ'লে আমি 4 মাহৰ পৰা 6 মাহৰ ভিতৰত অমিতা আৰু কল খুৱাব পাৰোঁ সবতকৈ দৰকাৰী খাদ্য হ'ল ভেজিটেবলছ ফ্ৰুটছ তাৰপিছত নেক্সট দৰকাৰী খাদ্য আহে আমাৰ প্ৰটিন আহে গাখীৰৰ পৰা তো সবতকৈ বেষ্ট প্ৰটিন মাদাৰ্ছ মিল্ক তাৰ বাহিৰে আপুনি বেলেগ ভেজিটেবল প্ৰটিন দিব পাৰে যেনেকৈ দালিত আমাৰ প্ৰটিন থাকে তাৰপিছত যেতিয়া আফটাৰ 9 months আমি বেলেগ প্ৰটিন চ'ৰ্চ ইনক্লুড কৰিব আমি উই কেন ষ্টাৰ্ট ফিছ উই কেন ষ্টাৰ্ট এগ
9 মাহৰ পিছত আমি এগ অলপ অলপ ষ্টাৰ্ট কৰিব পাৰোঁ ফিছ ষ্টাৰ্ট কৰিব পাৰোঁ আৰু মাকৰ গাখীৰৰ এটা ভেৰি ইম্পৰ্টেণ্ট চ'ৰ্চ অফ প্ৰটিন তো মষ্ট ইম্পৰ্টেণ্ট ইজ ভেজিটেবলছ এণ্ড ফ্ৰুটছ যিকেইটা আমাক ভিটামিন আৰু মিনাৰেলছ দিয়ে ছেকেণ্ডত গ্ৰ'থৰ কাৰণে আমাৰ প্ৰটিনৰ দৰকাৰ তাৰপিছত আহি যায় আমাৰ কাৰ্বহাইড্ৰেট আহি ৰাইচৰ পৰা আহে ৰাইচ চুজি দালিয়া আটা এইবিলাকত কাৰ্বহাইড্ৰেট থাকে আৰু লাষ্ট চবতকৈ লেছ ইম্পৰ্টেণ্ট হয় ফেট যোনটো আমি নৰ্মেলি বেছি গুৰুত্ব দিওঁ যে শকত হোৱাৰ কাৰণে অলপ ঘি দিব লাগিব বাটাৰ দিব লাগিব ইট ইজ নট দ্য কেছ গ্ৰ'থ আহিব লাগিব প্ৰটিনৰ পৰা যোনটো গ্ৰ'থ আহে সেইটো মানে লংগিটিউডিনেল গ্ৰ'থ হয় মানে দীঘল হ'ব কিন্তু ফেটৰ পৰা যোনটো গ্ৰ'থ হয় এইটো বহল হ'ব আমি বহল হোৱাটো নিবিচাৰোঁ আমি দীঘল হোৱাটো বিচাৰোঁ গতিকে আমি ভাল খাদ্য ফ্ৰেছ খাদ্য according to the priority vegetables and fruits protein carbohydrate accordingly priority বনাই আমি ডায়েট চাৰ্টটো বনাব লাগে আৰু পানী সদায় ফিল্টাৰ কৰা পানী আৰু প্ৰিফাৰেবলি প্ৰথম 1 বছৰ বেবী বাচন আমি ফিল্টাৰ কৰা পানী দি ধুব লাগে মানে গোটেইখিনি এই যদি আমি ধুনীয়াকৈ এনেকৈ আপুনি যেনেকৈ কৈছে তেনেকৈ চলো তেতিয়া বেমাৰ আজাৰৰ পৰা বহুতখিনি হাতৰি যাব প্লাছ আৰু এটা ইম্পৰ্টেণ্ট আজিকালি বহুত বেমাৰৰ কাৰণে ভেকচিনছ থাকে তো ভেকচিনছ কেইটা আজিকালি মানে বহুত ধৰণৰ বহুত বেমাৰৰ ভেকচিন তাৰ কাৰণে আপুনি নিজৰ শিশু বিশেষজ্ঞৰ লগত যোগাযোগ কৰক কি বেমাৰৰ ভেকচিন দিয়াটো উচিত কি বেমাৰৰ ভেকচিন নিদিলে চলে তাৰ পৰা কি ৰোগ আমি নিবাৰণ কৰিব পাৰোঁ বা ৰখাব পাৰোঁ ৰোগ নিৰোধ কৰিব পাৰোঁ সেইটো জনাটো উচিত আৰু যদি সম্ভৱ হয় গোটেইকেইটা ভেকচিন দিয়াটো উচিত ছাৰ মই আপোনাক এতিয়া মাজতে কৈছোঁ আপোনাক ক'ত পাব যদি কোনোবা মোৰ ভিডিঅ'টো চাই বোলে আপোনাক এবাৰ যদি আপোনাক শিশুটো দেখুৱাব বিচাৰে তেতিয়া আপোনাক ক'ত পাব মই গুৱাহাটীত ৰাতিপুৱা ভাগত মই মাৰৱাৰী মেটাৰনিটি হস্পিটেল তাতে ৰাতিপুৱা ভাগত মই তাতে থাকোঁ আৰু সন্ধিয়াত মই কুমাৰ নাৰ্ছিং হোম বুলি এটা কুমাৰপাৰা পাঁচালিত এটা হস্পিটেল আছে তাতে থাকোঁ তো তাতে ইউ কেন কণ্টেক্ট হস্পিটেল ৰিচেপশ্যন তো তেওঁ আপোনাৰ কাৰণে এপইণ্টমেণ্টটো এৰেঞ্জ কৰি দিম ছাৰ বহুত ধন্যবাদ আপুনি ইমান বহুমূলীয়া সময়খিনি আমাক দিলে আৰু আপুনি মোৰ চেনেললৈ আহিলে থেংক ইউ খুব ভাল লাগিছে ছাৰ আৰু বহুখিনি কথা আপোনালোকে হয়তো জানিছে ছাৰৰ পৰা বিভিন্ন সময়ত মই আৰু ছাৰৰ সৈতে বহু কথা পাতিবলগীয়া আছে শিশুৰ বিভিন্ন বেমাৰ আজাৰৰ সৈতে সংগতি ৰখা কথা মই বহুত পাতিম ছাৰ সৈতে আজি যিহেতু সময় হৈ আহিল আজি মই বিদায় ল'ব লাগিব আৰু এইখিনিতে মই কৈছোঁ যে মোৰ এইটো নতুন চেনেল গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটি আৰু ভিডিঅ'টো যদি ভাল পাইছে বা ছাৰৰ সৈতে কিবা যোগাযোগ কৰিব বিচাৰে কমেণ্টছ আছে আপোনালোকে কমেণ্টছ কৰিব কমেণ্টছ কৰিলে গম পাম আপোনালোকৰ কি সুবিধা অসুবিধা আছে সেইমতে মই আকৌ ভিডিঅ' লৈ আপোনাৰ ওচৰলৈ আহিম আপোনালোকৰ ওচৰলৈ আহিম এতিয়া মই বিদায় লৈছোঁ মোৰ এই চেনেলটি ধন্যবাদ